মন্টু, তোমাৰ আজি অহা দেৰি হ'ল যে কিয়? স্যাৰ মানে মোৰ মা আৰু দেউতা কাজিয়া লাগি আছিল। তাতে তোৰ কিয় দেৰি হ'ল? স্যাৰ মানে মোৰ এটা জোতা মাৰ তাত আছিল আৰু এটা জোতা দেউতাৰ তাত আছিল। কি যে কথা কওঁ তই। হ'ব আহ ইফালে আহ। দেচোন বাৰু তহঁতে ক, তহঁতৰ বুকৰ ভিতৰত কোনটো তহঁতৰ ফেভৰেট বুক হয়? স্যাৰ মই কম মই। দে কচোন মন্টু, ক। স্যাৰ মোৰ ফেভৰেট বুক দুটা আছে। এটা হৈছে মোৰ ফেচবুক আৰু এটা হৈছে দেউতাৰ বেংকৰ চেকবুকখন। কি যে কওঁ তই মন্টু, মনে থাক তই। বাৰু বহুত হ'ল কথা, এতিয়া ক্লাছত আহোঁ। গতিকে শুন, জীৱ শ্ৰেষ্ঠ হৈছে মানুহ, গতিকে মানুহে মানুহক ভাল পাব লাগে। যোনে ভাল নাপায় সি মানুহ নহয়, জন্তু হয়, জন্তু। স্যাৰ আপোনাৰ ছোৱালী কি জন্তু নেকি নহলে? মোৰ ছোৱালী জন্তু কিয় হ'ব আকৌ? স্যাৰ মই আপোনাৰ ছোৱালীক ইমান বছৰে ভাল পাই আছো, 1 বছৰ ধৰি ভাল পাই আছো, কিন্তু তাই মোক এদিনৰ কাৰণেও ভাল পোৱা নাই। ঐ গৰু, মইহে ভাল পাওঁ তাইক, তই জাহা তাহা বকি নাথাকিবি দেই, মাৰিম কিন্তু। কি কৈছ তহঁতে? মাৰ লাগে তহঁতক? কি বকি আছ? তহঁত দুজনক মই আৰু তোৰ কিবা ক'ব আছেনে ৰাজ? নাই ছাৰ, মোৰ একো ক'ব নাই। ঠিকে আছে তেন্তে, বাচি গলি তই। মনটো কি হ'ল? তই বহীত নিলিখি এনেই বহি আছ যে? স্যাৰ আপুনি যিহে প্ৰশ্ন দিছে, মোৰ লিখোতে 12 বাজি যাব। তাতে কি হ'ল? এতিয়া 11টা বাজিছেহে, এতিয়া 1 ঘণ্টা সময় আছেই। বাৰু মন্টু, তোক মই 2টা প্ৰশ্ন সুধিম, এটা সহজ আৰু এটা কঠিন। ফাৰ্ষ্টত কোনটো সুধিম কচোন? স্যাৰ ফাৰ্ষ্টত কঠিনটোৱে সোধক। তেন্তে কচোন, দিন আগত আহে নে ৰাতি আগত আহে? স্যাৰ দিন আগত আহে। কেনেকৈ দিন আগত আহে? স্যাৰ ছেকেণ্ড প্ৰশ্নটো আপুনি সহজ সুধিম কৈছিলে। দে কচোন তেন্তে, ঘড়ী আৱিষ্কাৰ কোনে কৰিছিল? স্যাৰ প্ৰশ্ন সেইটো নহয়, প্ৰশ্ন এইটোহে হ'ব লাগে যে ঘড়ী আৱিষ্কাৰ কৰাৰ পাছত তাক টাইমটো কোনে কৈছিল? হ'ল হেই, তই থ। ৰাজ, তই কচোন, তোৰ ওচৰত যদি এটা জাগাত টকা আৰু এটা জাগাত জ্ঞান দিয়া হয়, তেনে তই কোনটো লবি? স্যাৰ মই টকা ল'ম। তোক সুধিছো নেকি মই, হা? বহি থাক তই, উল্টা পুল্টা কথা কৈ থাকিব মানে সি। বহি থাক। ৰাজ, তই কচোন, তই কোনটো লবি ক? ছাৰ মই নাজানো কি ল'ম। ধেই ইহঁত, মইতো হ'লে জ্ঞানটোহে ললো হয় পাই। স্যাৰ যাৰ যি অভাৱ সিটো সেইটোৱে ল'ব ন। স্যাৰ আপুনি তাক সহজ লিখিব দিছে, মোক টান লিখিব দিছে যে, ইমান অন্যায় কৰিব নাপায় নহয়। মই দুজনকো নিজৰ নামহে 10 বাৰকে লিখিব দিছো, সেইটোকে ইমান টান পালে কেনেকুৱা হ'ব স্যাৰ তাৰ ইমান সৰু নাম ৰাজ ৰয়, আৰু মোৰ নামটো ইমান টান, মন্টু ৰাজ কাশ্যপ হাজৰিকা। হে প্ৰভু, খালে ইহঁতে মোৰ মাথাটো খাই দিলে আৰু।